এটা কুৱেশ্যন কৰিম তোমালোকক যদি শুদ্ধ এনসাৰ দিব পাৰা তেতিয়ালে মই এটা পেন গিফ্ট দিম হ'ব কি ক্লাছত তুমি কি ক্লাছত পঢ়া 5 ক্লাছ কোনেও কাকো কৈ নিদিবা ঠিক দিম কোনেও কাকো কৈ নিদিবা হ'ব তুমি ক্লাছ 5 ত পঢ়া যেটো না কুৱেশ্যনটো কৰি আছো যদি কুৱেশ্যনৰ এনসাৰ দিব পাৰা তেতিয়া পুৰস্কাৰ হিচাপে এটা কলম পাবা 5 পূৰণ 4 যোগ 1 কিমান হ'ব কোনেও কাকো কৈ নিদিবা কোৱা 5 পূৰণ 4 যোগ 1 কিমান হ'ব কোৱা 5 পূৰণ 4 যোগ 1 কোনেও কাকো কৈ নিদিবা কব পাৰিলে গিফ্ট পাবা কাউন্ট কৰা ঠিক আছে তাৰমানে তুমি পাৰা নাই ঠিক আছে হ'ব দিয়া তুমি কি ক্লাছত পঢ়া ক্লাছ 3 না 3 হলে তেতিয়ালে তোমাক ইজি কুৱেশ্যন অলপ ধৰিব লাগিব নেওতা কোনটো ভাগৰ পৰা কোনটো ভাগলৈকে মুখস্থ আছে কিমানৰ পৰা কিমানলৈকে মুখস্থ আছে কোৱা 1 গুণ সেইটো কোৱা নাই 1ৰ পৰা কিমানলৈকে মুখস্থ আছে 1ৰ পৰা 5লৈকে নে 10লৈকে 5লৈকে ঠিক আছে 1ৰ পৰা 5ৰ ভিতৰতে মই 7 5 গুণ কিমান কৈ দিয়া 7 5 গুণ নহলে 5 7 গুণ একে কথা কোৱা 5 7 গুণ কিমান কোৱা কোনে কাকো কৈ নিদিবা এনো আবেটা জিকে কলম দিবা 5 7 গুণ কিমান কোৱা পুরস্কার দিব তাহলে কই দিবি তুমি কি ক্লাছত দিবা आंसर দিবা তোমার তো হয় 5 সেকেন্ড 5 সেকেন্ড 5 সেকেন্ড 5 সেকেন্ড খালি 5 সেকেন্ড পারা নাই না কাক তো তোমাক ধৰিছিল না তুমি কি ক্লাছত পঢ়া 5 ক্লাস 5 না নেওতা তো 5 তো নেওতা মুখস্থ থাকিব লাগে 1ৰ পৰা 10 লৈকে ঠিক আছে কোৱা 3 পূৰণ 8 যোগ 1 কিমান হ'ব 3 পূৰণ 8 3 into 8 plus 1 কিমান হ'ব কোৱা 3 into 8 plus 1 কিমান হ'ব কোৱা এনেকা নহয় দিব ডাইৰেক্ট কৈ দিও 3 পূৰণ 8 যোগ 1 3 পূৰণ 8 যোগ 1 কম টাইমৰ ভিতৰত কোৱা তুমি आंसरটো দিব পাৰা নাই মই आंसरটো কৈ দিও 3 8 গুণ কিমান 24 24 লগত 1 যোগ কৰিলে কিমান হ'ব 25 ঠিক আছে 25 হ'ব কিন্তু তুমি শুদ্ধ आंसरটো দিব পৰা নাই সেই কাৰণে তুমি গিফটটো পাবলৈ সক্ষম হোৱা নাই ঠিক আছে তুমি কবা ঠিক আছে তোমাক ধৰো তুমি ক্লাস কি 5 ক্লাস 5 তো একে লগত হ্যাঁ মই বেলেগ স্কুলত আচ্ছা বেলেগ স্কুলত 9 পূৰণ 5 বিয়োগ 2 9 পূৰণ 5 বিয়োগ 2 কও পালে গিফটৰ পাবা 45 বিয়োগ ডিভাইড না বিয়োগ 2 9 into 5 minus 2 43 43 কমপ্লিট শুদ্ধ হৈছে সেইকাৰণে তুমি গিফট এটা লাভ কৰিবা তুমি গিফটটো লাভ কৰিবলৈ সক্ষম হৈছা সেয়া তোমাক মই পেন এটা গিফট দি আছো কিবা আছে পেন এটা লোৱা তুমি শুদ্ধভাৱে এনসাৰটো দিয়াৰ কাৰণে তোমাক মই পেন এটা গিফট দিছো তোমাৰ পুৰস্কাৰটো পাই কেনে লাগিছে ভাল লাগিছে ঠিক কি ক্লাছত পঢ়া তুমি ক্লাস 5 কোন স্কুল বিনোদ একাডেমিত না ঠিক আছে ধুনীয়াকৈ পঢ়িবা